নমস্কাৰ বাইৰে স্বাগতম জনাইছো আমাৰ নিউজ এডিক্টৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ। এই মুহূৰ্তত লৈ আহিছো কেইটামান বিগ ব্ৰেকিং নিউজ। নিতো এনেকুৱা বিগ ব্ৰেকিং নিউজ চাবলৈ হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিবলৈ ওলাইছো আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি পুনৰবাৰ আৱেগিক হৈ পৰিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। মোৰ দেউতা আইচিইউত আছে, মা যথেষ্ট অসুস্থ। জুবিনৰ ন্যায়ৰ অপেক্ষাত প্ৰতিদিনে দেউতাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। আমাৰ কথাটো বাদেই, অন্তত ঘৰৰ বয়সীয়াল মানুহখিনিৰ কথা চৰকাৰখনে ভাবক। এইদৰে জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত আৱেগিক হৈ সামাজিক মাধ্যমত পুনৰবাৰ পোষ্ট কৰা দেখা গৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গক। ইফালে জুবিন গাৰ্গৰ ন্যায় বিচাৰি এতিয়াও সামাজিক মাধ্যমত অব্যাহত আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু আপোনালোকেও এজন প্ৰকৃত জুবিন অনুৰাগী হলে কমেন্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি দিবলৈ ওলাইছো আজিৰ দ্বিতীয়টো ডাঙৰ খবৰ। 13 মাৰ্চৰ পৰা 36 ঘণ্টা অসম বন্দৰ ঘোষণা কৰা হৈছে। ধাৰাবাহিক আন্দোলন কৰিব আক্ৰাসুৱে। হয়, এই মুহূৰ্তত জনাই আছো এক বিগ ব্ৰেকিং নিউজ। আকৌ জনজাতিকৰণ দাবীত কঁপিব এইবাৰ নামনি অসম। সংবাদমেল যোগে ঘোষণা কৰিছে 36 ঘণ্টা অসম বন্দৰ। মোদীৰ অসম ভ্ৰমণ দিনাই 36 ঘণ্টা অসম বন্দৰ ঘোষণা আক্ৰাসুৱে। জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য দাবী এই বন্দৰ ঘোষণা। আকৌ জনজাতিকৰণ দাবীৰে কঁপিব নামনি অসম। 10 মাৰ্চত বাক্সাত উলিয়াব জোৰ সমদল। 15 মাৰ্চত গোহাইগাঁও আৰু কোকৰাঝাৰত উলিয়াব বাইক ৰেলী। আক্ৰাসু দাবী পূৰণ নকৰিলে বিজেপি বিৰুদ্ধে পন্থা হাতত লোৱাৰ হুংকাৰ। নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠী দাবী পূৰণৰ আহ্বান। আজিৰ তৃতীয়টো খবৰ। এই মুহূৰ্তত লৈ আহিছো আন এক বিগ ব্ৰেকিং নিউজ। সাৱধান হওক ৰাজ্যবাসী। আগন্তুক 4 দিনলৈ কাল ৰূপ ধাৰণ কৰিব বতৰে। উজনিৰ পৰা নামনিলৈ 16খন জিলাত এলাৰ্ট জাৰি। অসমৰ 16খন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে এলাৰ্ট। ধুমুহা, বৰষুণ, বিজুলী, ঢেৰেকণী, বজ্ৰপাত আশংকা আছে এই জিলা কেইখনত। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, ধেমাজি, যোৰহাট, লখিমপুৰ, বিশ্বনাথ চাৰিআলি, শোণিতপুৰ, বঙাইগাঁও, বাক্সা, চিৰাং, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, দক্ষিণ শালমাৰা, মানকাছাৰ এই জিলাসমূহত বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰিছে। ধুমুহা, বৰষুণ, বিজুলী, ঢেৰেকণী, বজ্ৰপাত আশংকা বেছি আছে এই জিলা কেইখনত। আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। সাহসে আছে যদি গৌৰৱ গগৈয়ে মিয়াৰ ভোট নালাগে বুলি মুকলিকৈ কওক। আমি মুকলিকৈ কৈছো আমাক মিয়াৰ ভোট নালাগে। তিতাবৰৰ পৰাই এই চেলেঞ্জ প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। তো অসমবাসী ৰাইজে এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহলে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব।